Good morning everyone. আজি ভিডিওটো আৰম্ভ কৰিছো এতিয়াৰ পৰা আৰু এতিয়া পিঠাগুৰি খুন্দিম ঢেকিত খুন্দিম মা আৰু মই মানে হাউমাৰ কথা কৈছো হাউমা আৰু মই পিঠাগুৰি খুন্দিম আৰু পিঠা বনোৱা সকলোখিনি আপোনালোকক দেখুৱাই থাকিম তেতিয়ালে চাই থাকিব ভিডিওটো শেষলৈ আমি পিঠাগুৰি খুন্দি আছো এয়া বৰা চাউলৰ পিঠাগুৰি খুন্দি আছো এইফালে মা চালছে আৰু মই ঢেকি দি আছো আৰু পিঠাগুৰি কেইটা কোনোমতে খুন্দা হ'ল এইকেইটা আৰু এইকেইটা মই এতিয়া ফ্ৰিজত ভৰাই থম কাৰণ নাৰিকল ৰুকিব আছো এইখিনি ফ্ৰিজত ভৰাই থলো এতিয়া নাৰিকলখিনি মই দুটা নাৰিকল ৰুকিলো গোটেইখিনি হৈ গ'ল আৰু এতিয়া এখিনি ভাজিব লাগিব তো গুড ইভিনিং এতিয়া লগ পাইছো বহুত দেৰিকৈ আপোনালোকক লগ পাইছো পুৰা খুন্দা হৈ গ'ল নাৰিকলখিনি ৰুকিলো আৰু এতিয়া পিঠা মাই বনাব আৰু বলকচোন আমাৰ জুহালখনকে দেখুৱা আজি কাৰণ পিঠা বা মানুহ বেছি হলে আমাৰ মানে ইয়াতো ভাত বনোৱা যায় কাৰণ ইয়াতে এটা চকা আছে আৰু মাই মানে পিঠা ইয়াতে বনায় আৰু মাংস মানুহ বেছি হলে ইয়াতে বনাই লওঁ আমি এফালে পিঠা বনাই আছে আৰু দেখুৱাইছো বৰা চাউলৰ পিঠা কেনেকৈ বনাই জানে সবে মই বাস এনেই দেখুৱালো আৰু এফালে বনাই আছে পিঠা এইফালে গুনগুনে পিঠা খাই আছে তাই ভাল পায় পিঠা খাই তাই খাই আছে আৰু এতিয়া পিঠা হৈ গ'ল পিঠাৰে চাহ খাম আমি এইকেইটা অকমান ৰঙা হৈ গৈছে আৰু এইকেইটা ভাল হৈছে আৰু এইটো হৈছে মই আপোনালোকক পিছদিনাখন লগ পাইছো আৰু এতিয়া গাপা ধুই ললো আৰু কাৰণ জনাবক মাতিছো কোৰান পঢ়াবলৈ মাতিছো আৰু দুজনমান বেলেগ মানুহ মাতিছো আৰু আজি জীৱনৰ ডাঙৰ পেহী একজনীও আহিব আৰু তাই ছোৱালীজনী নবনা অকনমান দেখুৱাই থাকিম ঠিক আছে তেতিয়ালে চাই থাকিব ভিডিওটো এইফালে দালি বহাই দিলো এইফালে তো চিকেন হয় এইখিনি বনাম এতিয়া আৰু ইহত আহি পালে এয়া ভাগিন ছোৱালীজনী আৰু এজনী ননদ হয় জিমনৰ পেহী জিমন আৰু গুনগুনৰ একদম ফুৰ্তি কোনবা আহিলে ভাল পাই হতে আৰু আহিলে যাতে দেখুৱাই দিলো ভিডিওত এফালে গুনগুন আৰু মই ইয়া চিকেনখিনি বনাবলৈ লৈছো আৰু আনফালে ইয়া চাহ বহাই দিছো ইহঁতৰ কাৰণে আগতে চাহখিনি দি লওঁ পিঠা আৰু ইয়া বুন্দিয়াৰ লাড্ডু হয় চাহখিনি ইহঁতক দি লওঁ আৰু ইফালে ঘৰৰ কল আছিল ইয়া কেইটামান কল আছিল হেও দিলো খাবলৈ আৰু এইফালে মাই বনাই আছে লোকেল মুৰ্গীৰ মাংস এইফালে আৰু ভাত কেইটা ইয়াতে বনাব ভাত পানী খোৱা হ'ল তামুল খাই আছো এতিয়া কি কৰি আছা তুমি কোৱা ড্ৰয়িং কৰি আছা এইটো ড্ৰয়িং আৰু কি ড্ৰয়িং কৰিছা আৰু দেখুৱাই দিয়া তুমি কি কৰি আছা কোৱা কি কৰিবা লিখিবা ঢোল আমি এতিয়া ফুটাই আছো একেইটা এনেকুৱা পাৰ্সেল বিলাকত যে আহে মাৰ কাৰণে এটা পাৰ্সেল আহিছিল সুগাৰ জোখা
আৰু সেই পাৰ্চেলটোত এইটো আহিছিল আৰু আমি এতিয়া ফুটাই আছোঁ গোটেইকেইটাই মিলি জিমত। তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিম। যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে, আৰু আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই।